অৱস্থা কি হৈ গৈছে গাইজ এতিয়া আছোঁ মই লখৰাত দক্ষিণ গুৱাহাটীৰ ৰাস মহোৎসৱত আৰু ইয়াতে যিহেতু প্ৰতি বছৰে আমি আহি থাকোঁ আৰু এইবাৰো আহিলোঁ ইয়াতে ৰাস চাবৰ কাৰণে। এইবাৰ পিছে ইয়াতে মানুহৰ সংখ্যা বহুত বেছি, দেখিছে আপোনালোকে কিমান মানুহ হৈছে ইয়াতে, হাজাৰ হাজাৰ মানুহ। শ্ৰীকৃষ্ণৰ ৰাসলীলা এইফালে দেখিছে মূৰ্তিয়ে কিমান সুন্দৰকৈ বনাইছে আৰু এইবিলাক যে দেখিছে এইবিলাক সঁচা সঁচি হয়, কিন্তু মূৰ্তি নহয় এইবিলাক। আৰু এইখন দেখিছে চাইকেল চলাই আছে, যিসকলে বনাইছে সঁচাকৈ বহুত ধুনীয়া বনাইছে। আৰু এইফালে দেখিছে ইয়াত পুতনা আৰু এখন ৰথ বনাইছে, দেখিছে ৰথখন চলি গৈ আছে আৰু দেখিছে মানুহৰ কিমান ভিৰ। আমিও এতিয়া ভিৰৰ মাজে মাজে অলপ অলপকৈ আহি আছোঁ। এইখনত আপোনালোকে উঠি পাইছেনে বাৰু? এইখনত পিছে আমি ভুলতো উঠিব নোৱাৰোঁ, উঠিলে বমি হ'বই, যিহেতু ঘূৰাই মেলি পোৱাই দিকে একো ঠিক নাই। ইয়াতে পিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকো উঠি আছে, কেনেকৈ উঠি আছে তাহাঁতিয়ে জানে আৰু এইফালে হৈ আছে এইবিলাক ৰিং খেল, হাঁহৰ ডিঙিত ৰিং ভৰালেই হাঁহ লৈ যাব পাৰিব। আৰু এইফালে হৈ আছে ছাগলী, হাঁহ, মুৰ্গী, দেখিছে কিমান খেল। আৰু আমাৰ এইফালে নীলোৎপলেও এটা টিকেট লৈছে।